নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপসীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই ৰিবন এম্ব্ৰইডাৰী কৰিবলৈ কি ব্যৱহাৰ কৰোঁ। ইয়াৰ ৰিবন লৈছোঁ। আপোনালোকে যি কালাৰ ল'ব বিচাৰে সেয়া ল'ব পাৰে। মই এয়া লৈছোঁ, এংকৰ গুলি লৈছোঁ এয়া এটা, আৰু ৰিবন ভৰাবৰ কাৰণে ডাঙৰ বেজি এটা লাগিব আৰু এটা সৰু বেজি লৈছোঁ, আৰু কেঁচি এখন লাগিব সূতাবিলাক কাটিবৰ কাৰণে, আৰু মণিগুটি যদি আপোনালোকে লগাই দিব বিচাৰে ফুলবিলাকত তেতিয়া লগাব পাৰে। মই লৈ লৈছোঁ, আৰু এখন কাৰ্বন পেপাৰ লাগিব যাতে ফুলবিলাক সমান হয়। যি ফুলৰ ডিজাইন আপোনালোকে ল'ব বিচাৰে সেয়া ল'ব পাৰে। কাৰ্বন পেপাৰখন তলত এনেদৰে পাৰি পেলাই ওপৰত যিটো ডিজাইন আপোনালোকে লয় সেইটো আঁকি দিলে মানে এপাহ ধুনীয়া সুন্দৰ ফুল হৈ যাব। যিসকলে কৰে সেয়া গম পাইছে। আজি দেখাইছোঁ আপোনালোকক। মই এযোৰ কাপোৰ বনাই আছোঁ। এইযোৰ কাপোৰ অৰ্ডাৰ আছে, ভণ্টি এজনীয়ে কৰিবলৈ দিছে। এয়া ফুলবিলাকৰ ওপৰত মই এনেদৰে মণিগুটি লগাই দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু কেনেকৈ মই ফুলপাহ বনাইছোঁ আপোনালোকক আজি দেখাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু সম্পূৰ্ণ কাপোৰযোৰ কৰি হ'লে আপোনালোকক মোৰ পাছৰ ভিডিঅ'টোত দেখাম। আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। কেনেকুৱা লাগিছে আপোনালোকে জনাব কাপোৰযোৰ। আহকচোন মই ফুলপাহ কেনেকৈ কৰিলোঁ আপোনালোকক দেখাওঁ। এনেকৈ কাৰ্বন পেপাৰ সহায়ত আপোনালোকে যিমান দূৰত দিব বিচাৰে, যিমান ডাঙৰকৈ দিব বিচাৰে এনেদৰে আঁকি ল'ব। তেতিয়া এম্ব্ৰইডাৰীটো কৰিবলৈ সহজ হ'ব। এনেদৰে আপোনালোকে আঁকি ল'ব। এযোৰ পিংক কালাৰৰ মিক্স পাটৰ হয়। এটা ফ্ৰেমত ভৰাই ল'ব, আৰু গোলটোৰ মাজে মাজে সমানকৈ 5ডাল চিন দি ল'ব, আৰু সেই চিনে 5টা এনেকৈ ৰিবনডালেৰে ঘৰ বনাই ল'ব। এয়া চাই থাকক কেনেকৈ কৰিছোঁ। পাঁচডাল এনেকৈ বনাই ল'ব, আৰু মাজত ফুটা দিব। ফুটাডাল এটা ঘৰ এৰি এটা ঘৰত ভৰাব। এটা এৰি এটা ঘৰত ভৰাই ভৰাই গৈ থাকিব। যিসকলে নাজানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে এযোৰ সুন্দৰ কাপোৰ নিজ হাতেৰে তৈয়াৰ কৰি ল'ব পাৰিব। এটা ঘৰ এৰি এটা ঘৰত ভৰাই গৈ থাকিলে এপাহ সুন্দৰ ফুল বনি যাব। এতিয়া চাওক এটা ধুনীয়া ফুল বনি গৈছে। এনেকৈ মই 3পাহ দিছোঁ, আৰু এংকৰ সূতাৰ ডালেৰে এনেকৈ ঠাৰিবিলাকত ঠাৰিবিলাক বনাই যাব পাৰিব। এনেদৰে একেবাৰে সহজ হয়, দেখাতহে অলপ টান। কৰিবলৈ বিচাৰিলে কৰি ল'ব পাৰিব নিজৰ বাবেও এযোৰ ধুনীয়া কাপোৰ। যিসকলে জানে সেইবিলাকৰ বাবেই এইটো ভিডিঅ' বনোৱা নাই। যিসকলে নাজানে সিহঁতৰ বাবেই বনাইছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো।
আৰু এনেদৰে কৰিলে এটা সুন্দৰ ফুল বনি যাব। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু পাছৰ ভিডিঅ'টো চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল। বাই বাই।